দলৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ গোসাইগাঁও জিলা কমিটিৰ সহায়ত আমাৰ জমদুৱাৰ ব্লক কমিটিৰ নেতৃত্বত আমি গোটেই যিমান জমদুৱাৰ আণ্ডাৰত যিমান আমাৰ প্ৰাইমাৰী কমিটিবিলাক আছে তো সেইটো প্ৰাইমাৰী কমিটি ৱাইজত এটা ভিজিট প্ৰগ্ৰাম চলি আছে সকলৰ লগত মত বিনিময় কৰা তেখেতসকলৰ কি সুবিধা অসুবিধাত আছে সেইটো কথা জানিবলৈ আৰু লগতে এতিয়া তেখেতসকলৰ কি অৱস্থা ষ্টেটাছটো কি আমাৰ বুথ কমিটি পৰ্যায় যিবিলাক আছে বুথ কমিটি যেটো গ্ৰাছৰুট লেভেলত আছে তেখেতসকলৰ লগত মত বিনিময় কৰাৰ কাৰণে এইটো প্ৰগ্ৰাম হয় প্ৰাইমাৰী ৱাইজত ৰাখা হৈছে যাতে আমাৰ UPPL দলৰ গ্ৰাছৰুট লেভেললৈকে যিসকল লিডাৰ্ছ আছে বা সদস্যসকল আছে সকলৰ লগত যাতে আমি জড়িত হৈ থাকিব পাৰোঁ আমাৰ মাজত যাতে কোনো গেপ নাথাকে সেইটোৰ এটা এক্সাৰচাইজ বা প্ৰগ্ৰাম চলি আছে আৰু এইটোৰ জৰিয়তে আমাৰ জমদুৱাৰ ব্লক কমিটিয়ে বিভিন্ন প্ৰাইমাৰী কমিটিৰ আণ্ডাৰত বা নেতৃত্বত এটা প্ৰগ্ৰাম ৰাখি আছে অহা 29 তাৰিখলৈকে এইটো কণ্টিনিউ হ'ব কেইটামান প্ৰাইমাৰী ভিজিট কৰা হৈ গ'ল আৰু তাতে আমি আলোচনা কৰি আছোঁ যে তেখেতসকলৰ ষ্টেটাছটো কি সুবিধা অসুবিধা আৰু লগতে সেই সমস্যাবিলাক আমি গোটেইখিনি লৈ আমি ওপৰত সেইটো ৰিপৰ্টিং কৰিম যেহেতু ইনচাৰ্জ হিচাপত বিভিন্ন সমষ্টিত ৰাখা হৈছে মকো জমদুৱাৰৰ ইনচাৰ্জ বনাইছে আৰু ইনচাৰ্জ হিচাপে মই গোটেই যিমান সমস্যাবিলাক আছে মোক লাষ্টত 29 তাৰিখৰ পিছত ব্লক কমিটিয়ে মোক ব্ৰিফিং কৰিব ডিটেইলছটো দিব আৰু সেইটো মই ওপৰত আমাৰ ওপৰ মহলত বা চেণ্ট্ৰেলি সেইটো আমি প্লেচ কৰিম তাতে ৰিভিউ কৰা হ'ব আৰু যিমানখিনি সমস্যা আছে সেইটো আমি এড্ৰেছ কৰিবলৈ যত্ন কৰিম যাতে আমাৰ ৰাইজৰ কামবিলাক আগবাঢ়ি যায় আৰু ৰাইজৰ কথা উদ্দেশ্যেহে এইটো মেইনলি পদক্ষেপবিলাক গ্ৰহণ কৰা হৈছে যাতে কোনেও ডিপ্ৰাইভ হৈ নাথাকে আহি থকা লোকসভা ইলেকশ্যনৰ UPPL দল হিচাপে এতিয়া কেনেকৈ পাৰ্টিচিপেট হৈ আছে এতিয়া অহা লোকসভা ইলেকশ্যন ৰিলেটেড কথা পাতিবলৈ গ'লেতো এতিয়া লাহেকৈ এটা বঁটা আহিছে ৱেব এটা আহিছে সবেই যুঁজা চলাই আছে কিন্তু আমাৰ ফালৰ পৰা আমি সুখী হৈছোঁ যে এইখন চৰকাৰ UPPL দলৰ নেতৃত্বত যেটো আমাৰ BTRত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো চৰকাৰ হৈছে সেইখনক লাহে লাহেকৈ প্ৰথমত কোনেও বুজি পোৱা নাছিল কিন্তু এতিয়া সকলোৱে বুজি পাই আছে তেখেতে যে লোকৰ কথা বা বিভিন্ন জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰে আমাৰ দৰিদ্ৰ পৰিয়ালৰ গৰীব দুখীয়া মানুহৰ কথা যে চিন্তা কৰে আৰু সেই হিচাপত যে কাম কৰিবলৈ আৰম্ভ কৰিছে এতিয়া লাহে লাহে আগত কোনেও স্পষ্ট নাছিল এতিয়া স্পষ্ট হৈ আছে আৰু এইখন কথা বুজি পায় বহুতে এতিয়া UPPL দলত অলৰেডি জইনিং কৰা আকৌ আৰম্ভ কৰি দিছে বিশেষকৈ BPF দলৰ পৰা বা অন্য UDF কংগ্ৰেছৰ পৰা বহুতজনে তেনেকুৱা জইনিং কৰা আৰম্ভ কৰিছে এইটো কণ্টিনিউ চলি আছে আৰু চলি থাকিব আৰু আমি আশাবাদী আমি এটা অলৰেডি যেহেতু আগবাঢ়ি আছোঁ আমাৰ কেণ্ডিডেট থাকিব UPPL দলৰ কেণ্ডিডেট থাকিব সেইটোৰ কামো অলৰেডি আৰম্ভ হৈ গৈছে আমি যেটো মানে ফিডবেক পাই আছোঁ যে আমাৰ কেণ্ডিডেটটো নিশ্চিতভাৱে মানে ইয়াৰ পৰা জিকি যাব সেইটোত কোনো মানে সন্দেহ নাই 100% জিকি যাব